নমস্কাৰ আসসালামু আলাইকুম। জীৱনৰ প্ৰথমবাৰৰ কাৰণে মই ভিক্ষা মাগি আছোঁ আৰু জীৱনৰ প্ৰথমবাৰৰ কাৰণে সহায় বিচাৰি আছোঁ। সহায় বা ভিক্ষা তেতিয়া মাগে, তেতিয়া বিচাৰে যেতিয়া নেকি উপায়হীন হয়, আৰু মই এতিয়া উপায়হীন হৈছোঁ। চাওক, প্ৰথমতে কৈছোঁ পোষ্টটো এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে এজনৰ জীৱন বাচে, এজন জীয়াই থাকিব পাৰে। সকলোৱে বিচাৰে এই পৃথিৱীত যে জীয়াই থাকিব বিচাৰে, সকলোৱে বিচাৰে যে মই 2 দিন বেছিকৈ জীয়াই থাকিম। চাওক, মই কিয় ভিক্ষা মাগি আছোঁ। আজি যোৱা 1 বছৰ ধৰি এজনী ছোৱালী এটি ৰোগত ভুগি আছে, 1 বছৰ ধৰি ৰোগত ভুগি আছে। মই এটা পিকচাৰ দিছোঁ, এইটো যেতিয়া BS কলেজত পঢ়ি আছিল। চাওক, এইটো BS কলেজত পঢ়ি থকা অৱস্থাত এই ছোৱালীজনীৰ ফটো স্ক্ৰীণত চাই আছে, আৰু বৰ্তমান কেনেকুৱা অৱস্থা হৈছে আপোনালোকে নিজে চাওক, চকুৰে পানী আহে। মানুহে যদি মানুহৰ বাবে হয় তেতিয়াহ'লে মানৱ জীৱটো হৈছে শ্ৰেষ্ঠ জীৱ, মানুহে কি কৰিব নোৱাৰে। চাওক, চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাংনামাৰী গাঁৱৰ ছাইদুৰ ৰহমানৰ ছোৱালী আলিফা খাতুন, যে BS কলেজত পঢ়িছিল, আলিফা খাতুন আজি ৰোগত ভুগি আছে, সংকট অৱস্থাত আছে। যিকোনো মুহূৰ্তত চিৰবিদায় হ'ব পাৰে আমাৰ মাজৰ পৰা। চ' এইখিনিতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ। বৰ্তমান IPL খেলা চলি আছে, IPLত হাজাৰ হাজাৰ লাখ লাখ টকা মানুহে ব্যয় কৰি আছে, কিন্তু সেই ভাইসকলক কৈছোঁ, সেই দাদাসকলক কৈছোঁ, সেই বন্ধুসকলক কৈছোঁ, এইটো হৈছে আপোনালোকৰ ব্যক্তিগত কথা, কিন্তু এটা হাত জোৰ কৰিছোঁ, মই ভিক্ষা মাগিছোঁ ছোৱালীজনীৰ হৈ। ইমান দৰিদ্ৰ পৰিয়ালৰ ছোৱালীজনীৰ কাৰণে আপোনালোকে কিবা হ'লেও সাহাৰ্য দিয়ক। যি পাৰে 10 টকা 20 টকা, যি পাৰে স্ক্ৰীণত আহি আছে, একাউণ্ট নম্বৰ IFC কোড নাম আহি আছে, আপোনালোকে প্লিজ এই নাম্বাৰত আপোনালোকে যিমান পাৰে 10 টকা 20 টকা যিমান পাৰে আপোনালোকে সাহাৰ্য আগবঢ়াওক। কাৰণ মানুহে যদি মানুহৰ বাবে হয়, আজি এজনী ছোৱালী আমাৰ অসমত থাকি, অসমৰ এজনী ছোৱালী এনেকুৱা অৱস্থা হৈছে, আমি যদি দাঙি ধৰিব নোৱাৰি, আগবাঢ়িব নোৱাৰি, তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব। ছোৱালীজনী HS হায়াৰ ছেকেণ্ডাৰী 75% মাৰ্কছ আছিল, পঢ়া শুনা বহুত ভাল আছিল। চ' সকলো দিশ দি ছোৱালীজনী বহুত ভাল আছিল, দৰিদ্ৰ পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰিছিল, আৰু অৱশেষত তেখেতৰ পৰিয়ালে আজি ওলাব নোৱাৰি আমাৰ মাজত হাত দাঙিছে, পইচাৰ কাৰণে, সাহাৰ্যৰ কাৰণে হাত দাঙিছে। এইকাৰণে এই পোষ্টটো ইমানেই শ্বেয়াৰ কৰক যাতে ডাঙৰ মন্ত্ৰী বা ডাঙৰ নেতাই চাই আৰু তেওঁলোকে সহায়ৰ কাৰণে আগবাঢ়ি আহে। আৰু ডেছক্ৰিপশ্যনত থাকিব সম্পূৰ্ণ ডিটেইলছ থাকিব, আপোনালোকে ডিটেইলছত গৈ আপুনি পইচা চেণ্ড কৰিব পাৰে। গুগল পে', ফোন পে' যি আছে তাকেৰে আপুনি ডাইৰেক্ট বেংক একাউণ্টত চেণ্ড কৰি দিব। এই ক্ষেত্ৰত মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ, অশেষ ধন্যবাদ। আনুকুন্দা, পাণবাৰী, ভাংনামাৰী, বিশেষকৈ মনাকচা আঞ্চলিক ABMC আঞ্চলিক যি সংস্থা দলটোৱে দাদাসকলে যিভাৱে আগবাঢ়ি আহিছে, আগন্তুক সময়ছোৱাত যাতে এনেদৰে কোনো এটা সমস্যাৰ সন্মুখীনত যাতে এনেদৰে সকলো দল বান্ধি আগবাঢ়ি আহে, এয়ে কামনা কৰিছোঁ। মোৰ ফালৰ পৰা ABMC দল সংগঠনক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, যাতে ভৱিষ্যতত এনেকুৱা কোনো সমস্যা সৃষ্টি হ'লে আপোনালোকে একান্তভাৱে একাগ্ৰতাভাৱে আগবাঢ়ি আহে আৰু সাহাৰ্য আগবঢ়ায়। এই ছোৱালীজনীক আপোনালোকে নিশ্চয় চাই চকু পানী ওলাইছে, ছোৱালীজনী আগত কেনেকুৱা অৱস্থা আছিল আৰু বৰ্তমান কেনেকুৱা অৱস্থা আছে। ছোৱালীজনী বিচাৰিছে মই 2 দিন ভালকৈ বাচি থাকিম, মই জীয়াই থাকিম এই পৃথিৱীখনত। ছোৱালীজনীৰ পঢ়া শুনা বৰ ভাল আছিল, ছোৱালীজনীৰ ইচ্ছা আছে যে ভালদৰে পঢ়া শুনা কৰিব, কিন্তু এনে সংকট ৰোগত ভুগি আছে। ৰোগটো এতিয়ালৈ ধৰা পৰা নাই, আৰু বৰ্তমান ছোৱালীজনী গোৱালপাৰা হস্পিটেলত ভৰ্তি কৰা হৈছে। চ' হাত জোৰ কৰিছোঁ, অৱশেষত প্লিজ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক। মই ছোৱালীজনীৰ হৈ আজি হাত জোৰ কৰিছোঁ, ভিক্ষা মাগিছোঁ, যাতে যিমান পাৰে আপোনালোকে 10 টকা 20 টকা 100 টকা যিমানে পাৰে ডনেট কৰি দিয়ক প্লিজ। অৱশেষত এইখিনি কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। জয় অসম, বন্দে মাতৰম।